নমস্কাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, আপোনালোকে যি জিটি আৰু পিজিটিৰ টেট কাম ৰিক্ৰুটমেণ্ট প্ৰক্ৰিয়াৰ পৰীক্ষা দিছিল, সেই পৰীক্ষাৰ ৰিজাল্ট অলৰেডি 3বাৰকৈ পাব্লিছ হ'ল। যিসকল কেণ্ডিডেট ইলিজিবল হ'ল তেওঁলোকৰ ছেকেণ্ড ফেজ ভেৰিফিকেশ্যন হৈ গৈছে। হিন্দীৰো এটা ফাৰ্ষ্ট ফেজ ভেৰিফিকেশ্যন হৈ গৈছে। এতিয়া যি লিষ্ট ওলাইছে এইটো হ'ল ছেকেণ্ড ফেজৰ, আৰ্টছৰ থাৰ্ড ফেজৰ। তো এইখন লিষ্ট আপোনালোকে অফিচিয়েল ৱেবছাইটত পাই যাব। এইটো হ'ল ফাইনেল লিষ্ট। ইয়াৰ পিছত আৰু কোনো লিষ্ট নোলায়, ডাইৰেক্ট মেৰিট লিষ্ট বা প্ৰভিজনেল মেৰিট লিষ্টহে ওলাব। তো এইখিনি আছিল এই লিষ্টত। কোট অফ মাৰ্কছ কিমান আছিল? গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ এছামিছ মিডিয়ামত URত 69, SCত আছিল 53.50, STPত আছিল 47.75, OBCৰ কাৰণে ভেকেণ্ট পোষ্ট নাছিল, সেইখিনি শেষ হৈ গ'ল। STHৰ কাৰণে শেষ হৈ গ'ল। OBC ট্ৰাইব যিটো আছিল সেইটো 26.50 আৰু PWDৰ যিটো আছিল সেইটো 24.00। বেংগলী মিডিয়ামৰ 61.75, SCৰ আছিল আৰ্টছৰ কাৰণে 50.50 আৰু MOBCৰ কাৰণে আছিল 50.25 আৰু OBC ট্ৰাইবৰ কাৰণে আছিল 36.25। বড়ো মিডিয়ামৰ STP, কাৰণ বড়োসকল STসকলেহে পঢ়ে, তো STP তো এইসকলৰ কাৰণে 54 গৈছিল জেনেৰেল, মানে গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ কাৰণে। আৰু হিন্দী মিডিয়ামৰ যিটো গ্ৰেজুৱেট টিচাৰ আৰ্টছৰ হিন্দী মিডিয়াম এইটো 74.25 তেওঁলোকৰ কোট অফ গৈছিল। এইটো হ'ল UR হিন্দী মিডিয়ামৰটো, মণিপুৰী মিডিয়ামত নাই। তাৰপিছত গ্ৰেজুৱেট টিচাৰ সংস্কৃতৰ যিবিলাক SC, ST, UR, STP এইবিলাকৰ পোষ্ট নাই। ডাইৰেক্ট এটা পোষ্ট আছিল OBC MOBCৰ 41.25। তাৰপিছত গ্ৰেজুৱেট টিচাৰ সংস্কৃত হিন্দী মিডিয়ামৰ যিটো স্কুল তাতে আছিল 35.25। গ্ৰেজুৱেট টিচাৰ ছায়েন্স, ইয়াতে এছামিছ মিডিয়াম, বেংগলী মিডিয়াম, বড়ো মিডিয়াম এইবিলাক দিয়া আছে। হিন্দী মিডিয়ামৰ ক'ত কোন বিভাগৰ কিমান কাট অফ গৈছে এইখিনি ইয়াতে পাই যাব, SC, ST, OBC, UR সকলো। তাৰপিছত গ্ৰেজুৱেট টিচাৰ অংক মানে গণিত মেথছ, ইয়াতে এছামিছ মিডিয়ামৰ কাৰণে 48 গৈছিল, বহুত কম কাট অফ গৈছিল। আৰু এইটো আছিল OBC MOBCৰ কাৰণে গৈছিল 13 অনলি, মাত্ৰ 13 নম্বৰ পালে সি গ্ৰেজুৱেট টিচাৰ মেথছ পঢ়াব। আৰু গ্ৰেজুৱেট টিচাৰ হিন্দীৰ কাৰণে আছিল এছামিছ মিডিয়ামৰ URত 56, SCৰ প্ৰথমত আছিল 41, এতিয়া ছেকেণ্ড ফেজত যিটো ভেৰিফিকেশ্যনৰ লিষ্ট দিলে এইটো 37 গ'ল। আৰু OBCৰ 47.50 গ'ল। আৰু লাষ্টত এটা আছে, লাষ্টটো হ'ল PWD আপোনালোকে চাইছে 28.75। বেংগলী মিডিয়ামৰ 54, অকল এটাই আছে 54.25। বড়ো মিডিয়ামৰ 53.00 আৰু SCৰ দিয়া আছে STP, STH এইবিলাকৰ কাৰণে বেলেগ বেলেগ মাৰ্কছ হয়। তো ইয়াতে দিয়া আছে 51.75 আৰু ST নেক্সটৰ লগত আছিল STHটো দিয়া আছে 26.25। এইখিনি আছিল নতুন মেৰিট লিষ্ট, মানে এইটো হ'ল ফাইনেল। ইয়াতে লিখিছে কোট অফ মাৰ্কছ অফ ফাইনেল লিষ্ট অফ এলিজিবল কেণ্ডিডেট ফৰ ডকুমেণ্টছ ভেৰিফিকেশ্যন এগেইনষ্ট গ্ৰেজুৱেট টিচাৰ পোষ্ট অফ TCR 2024। এইখিনি আছিল ফাইনেল লিষ্ট। তো ইয়াৰ পিছত চাগে আৰু লিষ্ট নোলায়, কাৰণ ইয়াতে লিখি দিছে অলৰেডি ফাইনেল লিষ্ট এইখনেই হ'ব। এইখিনি কাট অফত যিসকল কেণ্ডিডেটে চাকৰি পালে বা যিসকলৰ ভেৰিফিকেশ্যন হ'ল, একচেপ্টেড হৈছে, তো সেইসকল কেণ্ডিডেটৰ কি হ'ব, মেৰিট লিষ্ট ওলাব। ধন্যবাদ।